হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে ভালনে? মোৰ এটা নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম। এতিয়া আমি কলেজলৈ গৈ আছোঁ। এয়া আমি কলেজ আহিও পাই গ'লোঁ আৰু আজি কলেজত আছে কম্পিটিশ্যন আৰু একো ষ্টাৰ্ট হোৱা নাই বাবে এতিয়া ভাবিলোঁ পটককৈ বোকাজানৰ পৰা আহোঁগৈ বুলি। এয়া আমি এতিয়া লগৰজনী আৰু মই গৈ আছোঁ আৰু আমি খোজকাঢ়ি গৈ আছোঁ। এয়া মোৰ বস্তুটো লোৱাও হৈ গ'ল আৰু এতিয়া অটত আহি গ'লোঁ কলেজলৈ আৰু আমাৰ ইয়াত ষ্টাৰ্টো হৈ গৈছে লাহেকৈ। আৰু এয়া মোৰ লগৰটো আৰু লগৰজনীয়ে মিলি দোকান দিছে। এয়া অসমীয়াৰ গোটেই পিঠাৰ পৰা ধৰি চব লৈছে। এইফালে তেল পিঠা, নাৰিকল লাডু, মালপোৱা, টেকেলি পিঠা আৰু লগতে দিছে তিল পিঠা। আৰু এইফালে আমাৰ ছাৰো আহি গ'ল আৰু মেমেও এইবিলাক ট্ৰাই কৰি আছে এতিয়া। লগতে আমিও পাই গ'লোঁ খাবলৈ টেকেলি পিঠা আৰু আমি খাই চালোঁ, খাবলৈ ভালেই আছিলে। এইফালে এতিয়া আমাৰ আন এগৰাকী মেমে কিনিবলৈ আহি গ'ল। আজি মানে কম্পিটিশ্যনৰ লগতে ইয়াত যোনসকলে ষ্টুডেণ্টে দোকান দিছে মানে কিনিব পাৰিব। এয়া এতিয়া বহুতে দোকান দিছে আৰু লগতে এক্সিবিশ্যনো আছিলে আৰু পোষ্টাৰ মেকিং কম্পিটিশ্যনো আছিলে। এয়া আমাৰ চবৰে ফেভৰেট ফুচকাও বিকিছে আজি। এয়া আমাৰ লগৰটোৰ দোকান। এয়া আমি প্ৰথমতে ট্ৰাই কৰিলোঁ ফুচকা আৰু তাৰপিছত ট্ৰাই কৰিলোঁ কাপ কেক, লগতে ম'ম' আৰু নেপালীসকলৰ ট্ৰেডিশ্যনেল পিঠাটো আমি ট্ৰাই কৰি চালোঁ। ইয়াৰ লাষ্টত খালোঁ চাওমিন আৰু খাই বৈ আমি এতিয়া ক্লাছৰুমত বহি আছোঁ আৰু এতিয়া ঘৰলৈ বুলি আহি গ'লোঁ। আৰু ইমান বতাহ দিছে জানেনে। আৰু এতিয়া আজি নেক্সট ডে' হয় আৰু নেক্সট ডে' এতিয়া কুইজ কম্পিটিশ্যন, ড্ৰামা কম্পিটিশ্যন এইবিলাক আছে। আমি বহি আছোঁ এতিয়া চাবলৈ। এয়া আমাৰ ষ্টাৰ্টো হৈ গ'ল ড্ৰামা কম্পিটিশ্যন। এইফালে ল'ৰা এটাই গানো গালে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল।